হেল্ল' বন্ধুসকল, আজি আমি আপোনালোকক দেখাবলৈ গৈ আছোঁ আমাৰ গাঁওখন আৰু আমাৰ গাঁওখনত কি আছে। গাঁওখনৰ লগতে মই সৰুতে পৰা LP স্কুলখনো দেখাবলৈ চেষ্টা কৰিম, গতিকে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চাই থাকিব। তো হেল্ল' বন্ধু আৰু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ ভাল খবৰ। মই কলিংগ আৰু আপোনালোকে চাই আছে ভিলেজ ব্লগ। তো আহক আমি ব্লগটো আৰম্ভ কৰোঁ। এয়া হৈছে দোকান, আমাৰ গাঁৱলীয়া দোকান। সব বন্ধুসকল আমি এনজয় কৰি গৈ আছোঁ। বন্ধুসকল আপোনালোকে চাবলৈ পাৰিছে, এয়া হৈছে ৰাস্তা পদূলিবোৰ আমাৰ গাঁৱলীয়া। ৰাস্তা কাষে কাষে মানুহৰ ঘৰ বাৰী আছে। এয়া হৈছে আমাৰ গাঁৱলীয়া ৰাস্তা। বন্ধুসকল এয়া দেখিবলৈ পাইছে। মোৰ লগত আছে বন্ধুসকল দণ্ডি, কেশৱ আৰু ডিম্পল। এই চাৰিওজনে আমি আমাৰ গাঁওখন ঘূৰি দেখুৱাম, গতিকে আপোনালোকে ভিডিঅ'টো সকলোৱে চাই থাকক। আমাৰ গাঁৱৰ ৰাস্তা চাওক কিমান ধুনীয়া বন্ধুসকল, দেখিছেনে? আমি একেলগে পঢ়িছিলোঁ আগতে। এয়া হৈছে আমাৰ ক্লাছমেট সকলোৱে। বন্ধুসকল আজি হাঁহি ফূৰ্তিৰ মাজেৰে আমি এনজয় কৰি আছোঁ আৰু আপোনালোকক গাঁওখনত কি আছে সকলোবোৰ দেখাবলৈ চেষ্টা কৰি আছোঁ। বন্ধুসকল আপোনালোকে সকলোৱে চাই থাকক। এয়া আহি পাই গ'লোঁ আমাৰ নামঘৰ, দেখিবলৈ পাইছে। এয়া নামঘৰ। বন্ধুসকল এয়া দেখিবলৈ পাইছে, এয়া নামঘৰ আদণ্ডীয়া। বন্ধুসকল মই দৰ্জাখন খুলি আছোঁ আৰু আপোনালোকে চাবলৈ পাৰিছে। খুলি মই এতিয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই থাকক। এয়া আহি পাইছোঁ নামঘৰ। বন্ধুসকল এয়া দেখিবলৈ পাইছে। বন্ধুসকল মই দেখাই আছোঁ আপোনালোকক, আপোনালোকে চাই আছে। বন্ধুসকল এয়া দেখক, বৰ্তমান তালা মাৰা আছে। মানে টাইমে সময়ে মন্দিৰটো পূজা কৰি থাকে পূজাৰীয়ে। এয়া হৈছে আমাৰ নামঘৰ। নামঘৰৰ হৈছে এটা মন্দিৰ। বন্ধুসকল এয়া হয় বন্ধুসকল, এয়া হৈছে আমাৰ গাঁৱলীয়া জীৱন। ইয়াত দেখিবলৈ পাইছে বন্ধুসকল। আমি একেলগে চবে গৈ আছোঁ আৰু স্কুলখন দেখাবলৈ চেষ্টা কৰিম বন্ধুসকল আপোনালোকক। আৰু ৰাস্তাৰ কাষে কাষে এনেকৈ ঘৰ। দণ্ডি এতিয়া আমি ক'ত গৈ আছোঁ? এতিয়া আমি LP স্কুল যাই আছোঁ। আমি সৰুতে পৰা স্কুলখন হয় নহয়? মনত পৰে নপৰে আগৰ কথাবিলাক? হয় দে। আৰু স্কুলখনৰ লগতে আমাৰ কি কয় শিৱ মন্দিৰ আছে, এইটো দেখাবলৈ চেষ্টা কৰিম। কালী মন্দিৰ আছে, হয় না নহয়? তো বন্ধুসকল আপোনালোকে চাই থাকক। সঁচাকৈ বন্ধুসকল আমাৰ গাঁৱৰ ৰাস্তা ঘাটবোৰ বহুত ধুনীয়া আৰু ৰাস্তাৰ কাষে কাষে কেনেকৈ ঘৰ বাৰী দেখিছেনে বন্ধুসকল? বহুত ভাল লাগিছে। দেখিছে বন্ধুসকল, দণ্ডি চাইকেল চলাই আছে আৰু মই গৈ আছোঁ চাইকেলত বহি। বন্ধুসকল দেখিছে না গাঁৱলীয়া মানুহবোৰে কি কৈ আছে আমাক? মানে আমি বোলে পগলৰ নিচিনা কেনেকে কি কৰি আছোঁ। মোৰ দোস্ত দেখিছে না দণ্ডি, মোৰ বেষ্ট ফ্ৰেণ্ড হয় ক'ব লাগে। মানে আমি একেলগে সৰুতে পঢ়া শুনা কৰা, গতিকে বন্ধুসকল আপোনালোকে চাই থাকক। আমাৰ বন্ধুসকল এয়া দেখিছে, আহি পালোৱে আৰু বেছি টাইম নাই, হয় না নহয় দণ্ডি? এয়া দেখিবলৈ পাই আছে। আমি গৈ আছোঁ এতিয়া। এয়া এখন দোকান হয়, ইফালে এখন দোকান আছে। এয়া দেখিবলৈ পাইছে আমি সৰুতে পৰা স্কুলখন। মই দেখাবলৈ চেষ্টা কৰি আছোঁ। এয়া হৈছে আমাৰ স্কুলখন, হয় না নহয় দণ্ডি? এইখন স্কুল আমাৰ স্কুলখন। এইবাৰ স্কুলখন মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকক, আপোনালোকে চাই থাকক। এয়া স্কুলখন দেখুৱাই আছোঁ বন্ধুসকল, আমি সৰুতে পৰা স্কুলখন। বন্ধুসকল ইয়াত দেখিবলৈ পাইছে এইখন আমাৰ স্কুলখন দেখিবলৈ পাইছে নে? স্কুলখনৰ নামটো আপোনালোকে এয়া মোৰ লগত আহিছে মোৰ সতীৰ্থসকল, এয়া মোৰ বন্ধুসকল আমাৰ গাঁৱৰে, হয় না নহয় বন্ধুসকল? দেখিছে আপোনালোকে ফুটবল খেলা আৰু ক্ৰিকেট খেলা ফিল্ডখন দেখাবলৈ চেষ্টা কৰি আছোঁ আৰু আপোনালোকে চাই থাকক। ফিল্ডখন LP স্কুলৰ ফিল্ডখন, এয়া ফিল্ডখন দেখাবলৈ চেষ্টা কৰি আছোঁ। দেখিছে বন্ধুসকল, ইয়াতে আমি সৰুতে খেলা ধূলা কৰিছিলোঁ আৰু এতিয়াও খেলোঁ। এতিয়াও মানে আমি ইয়াতে ফুটবল আৰু ক্ৰিকেট খেলিবলৈ আহোঁ। মই বাৰান্দাত আছোঁ বৰ্তমান, বাৰান্দাখন দেখুৱাই আছোঁ আৰু আপোনালোকে চাই থাকক বন্ধুসকল। বন্ধুসকল এই স্কুলখন চাই থাকক আপোনালোকে চাই আছে। এয়া হৈছে আমাৰ LP স্কুল। বন্ধুসকল এয়া হৈছে আমাৰ LP স্কুল। এইখনতে আমি সৰুতে পঢ়া শুনা কৰিছিলোঁ। এয়া মোৰ সৰুকালৰ অকল আমাৰ স্কুলখনৰ লগতে লাগি থকা শিৱ মন্দিৰ আৰু বন্ধুসকল ইয়াত দেখিবলৈ পাইছে এইটো ইমান পূজা হোৱা নাই। যেতিয়া টাইমে বা সময়ে পূজাৰীয়ে ইয়াতে পূজা কৰি থাকে। বন্ধু বৰ্তমান তালা মৰা আছে বন্ধুসকল, আমাৰ মন্দিৰটো আপোনালোকে চাব।
কালী মন্দিৰত আহিছোঁ বন্ধুসকল, আপোনালোকে চাবলৈ পাৰিছে ইয়া আমাৰ মূৰ্তিখন। ইয়াৰ ভণ্টিয়ে পূজা অৰ্চনা কৰি থাকে ইয়াতে, হয় না ভণ্টি? হয় না ভণ্টি? ইয়াতে পূজা অৰ্চনা কৰি থাকে না টাইমে টাইমে? অঁ ঠিক আছে। ইয়াত দেখিছে আমাৰ মন্দিৰটো কালি হয়। চ' বন্ধুসকল ইয়াত দেখিবলৈ পাইছে আপোনালোকে আমাৰ মহিলাসকলে গাঁৱলীয়া জীৱনৰ এনেকুৱা ইয়াত দেখিছে মন্দিৰ, আমাৰ গুৰুদেৱৰ মন্দিৰ। মন্দিৰটো মানে বহুত বছৰৰ পৰা এনেকৈ আছে, মানে ভাল কৰিব বুলি কৈছে ৰাইজসকলে, ভাল কৰিব। আপোনালোকে চাই থাকক মন্দিৰটো, এইটোতে মানে পূজা অৰ্চনা কৰি থাকে, মানে পূজাৰীয়ে ইয়াতে পূজা অৰ্চনা কৰি থাকে। বৰ্তমান মন্দিৰটো যিহেতু ভাল কৰি আছে সেইকাৰণে ইয়াতে পূজা অৰ্চনা কৰি থাকে। এয়া আমাৰ গুৰুদেৱৰ ফটোখন আপোনালোকে চাবলৈ পাৰিছে বন্ধুসকল। ইয়াত দেখিবলৈ পাইছে মন্দিৰটো মই দেখাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকক। ইয়াত দেখিবলৈ পাইছে মন্দিৰটো, এয়া মন্দিৰটো যেতিয়া সম্পূৰ্ণ, ইয়াত বছৰে বছৰে উৎসৱ হয় আমাৰ বন্ধুসকল, বছৰে বছৰে উৎসৱ হয়, মানে দুটা হয় উৎসৱ, এটা হয় মৃত্যু আৰু এটা হৈছে জন্ম। পথাৰৰ ৰাস্তাটো